নমস্কাৰ, কুম্পাচুৰু মিচিং ৰঙামম। আজি প্ৰথমবাৰৰ বাবে ৰেচিপিৰ ভিডিঅ' এটি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টি আদৰি ল'ব, মোক মৰম আৰু আশীৰ্বাদ কৰিব, লগতে আগবাঢ়ি যোৱাটো সহায় কৰিব। ৰেচিপিটোতো সকলোৰে থাকে নহয় জানো, তথাপিও ঠাই, ব্যক্তি আৰু জাতি অনুযায়ী খোৱাৰ ধৰণকৰণ আৰু বনোৱাৰ ধৰণকৰণবোৰ অলপ বেলেগ বেলেগ ধৰণৰ হয়। ঠিক তেনেদৰে ময়ো সৰুৰে পৰা যি দেখি আহিছোঁ, খাই আহিছোঁ বা বনাবলৈ শিকি আহিছোঁ, সেইখিনিকে আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই যাব, লগতে পৰম্পৰাগত মিচিং খাদ্য আৰু আধুনিক খাদ্য সম্ভাৰো আগবঢ়াবলৈ চেষ্টা কৰিম। ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হয় প্লিজ শুধৰাই দিব। আজি আপোনালোকৰ মাজলৈ মই খুব সহজতে বনাব পৰা আৰু খাবলৈ ভাল লগা পৰম্পৰাগত জলপানৰ ৰেচিপি এবিধ আনিছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব আৰু আগৰ দিনবোৰলৈ মনত পৰি যাব। এইবিধ জলপানৰ বাবে আমাক লাগিব কেঁচা পিঠাগুড়ি, পকা কল, গুড় আৰু গাখীৰ। কল আপোনাৰ পচন্দ অনুযায়ী ল'ব পাৰে। মই চেনি কল লৈছোঁ। সৰু হৈ থাকোঁতে আগতে মায়ে আমাক মালভোগ বা মনোহৰ কলেৰে এনেধৰণৰ জলপান বনাই খুৱাইছিলে। সঁচাকৈ গৰমৰ দিনত যে খাবলৈ বহুত ভাল লাগে। এবাৰ ট্ৰাই কৰি চাবচোন। কলৰ বাকলিখিনি গুচাই দিয়াৰ পিছত এনেদৰে পিঠাগুড়িৰ লগত কলখিনি হাতেৰে ভালদৰে সানি যাব। হাতেৰে সানিলেহে খাই বেছি ভাল লাগে। কলৰ পৰিমাণ পাৰিলে অলপ বেছিকৈ দিব। ভালদৰে এনেদৰে সানি ল'ব। কল আৰু পিঠাগুড়িখিনি সানি হোৱাৰ পিছত এনেধৰণৰ কলপটুৱা এটাত সানা পিঠাগুড়িখিনি গুড় আৰু গাখীৰ দি পৰিৱেশনৰ কাৰণে মই সজাই ল'ম। আজিৰ ভিডিঅ'টি চাই যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।